4 months, within 4 months dispose kori diye. Tribal মানুহৰ যেতিয়া মাটিটো ইলিগেলি আমাক ডিসপোজ কৰে নন ট্ৰাইবেলে এই একটো মনত কৰিব কেছ খেলিবলৈ টকা পায় একিউজন নন ট্ৰাইবেল বেল নেপায় কিন্তু আমাৰ ওসি সকলে পুলিশ স্টেশনৰ পুলিশ বিলাকে এই এট্ৰসিটি একটো আজিলৈকে লগোৱা নাই অহম চৰকাৰে আমাক এতিয়াও চকুতে ধুলি মাৰি আছে এতিয়াও আমাক ব্লেকমেইল কৰি আছে ৰাইজ নাৰায়ণ মোদী কোৱা নিচিনা ভাইৰ বানো আমাক কিমান সৎযোগে কৰিব আমাক কিমান লুটিব আমাক কিমান মাৰিব আমি পাহৰিব নালাগে ওঠাতে বহুতখিনি মানুহে কেপ্টেইন উইলসন চাংমাই যেনেকৈ স্টাৰ্ট দিছিলে আজি সেই জেগাতে আহি পেলাই জনকাটাই কি আৰু তেখেতৰ টিমে কৰি আছে only because of our own right we are not claiming someone's right we are not trying to destroy someone's bread and butter we as a citizen of this country we are demanding our right as an Indian we have every right as a tribal we have every right tribal people of কাৰণে কি আছে scheduled tribe আৰু forest dweller বুলি কৈছে এটা গোটেই ফৰেষ্ট কিনি গভৰ্ণমেণ্টে লবলৈ কৈ আছে আমি ফৰেষ্টৰ মালিক হৈ পেলাই জংগলত বহবাস কৰা পিছতো আমাৰ অধিকাৰ কাঢ়ি লবলৈ কৈ আছে we are in the danger we are going to become a bikhare we are going to become a refugee if you don't fight for your right if you don't fight for your right আপোনালোকে যদি সংগ্ৰাম নকৰে নিজৰ অধিকাৰ কাৰণে 100% sure এদিন আমি কান ধৰি থাকিব লাগিব আমি চকু পানী টুকি থাকিব লাগিব and it will be too late therefore এই কাৰণে এই yes man culture টো আজিৰ পৰা হটাও কবি কোনোবাই যদি কয় আন্টি আঙ্কেল আই এম সৰি বুলি কবি এই yes man হ'ব I convey one message from this stage from today in Karbi Song yes man culture should be totally abolished are you ready সকলোৱে abolish কৰিব পাৰিব না আজিৰ পৰা yes man culture Karbi Song নহব Karbi Song দালাল সিস্টেম নচলিব Karbi Song আমাক ব্লেকমেইল কৰিব নোৱাৰিব আমাৰ মাটি আমাক অধিকাৰ লাগিব মই বেছি যদি কৈছে কোনোবাৰ যদি গান লাগিছে আই এম ভেৰি সৰি এক্সট্ৰিমলি সৰি ক্ষমা কৰিব আৰু এবাৰ আহিম আকৌ কথা পাতিম আজিলৈকে ইমানে মই সামৰ মাৰিলোঁ আৰু বিফৰ আই conclude my speech I thank the organizers for giving me this opportunity to spread the awareness program thank you so much thank you HPLC I thank the committee who has given me this opportunity to speak few words on behalf of my community and as a tribal activist. And I will not take much. Moi basic kotha nokom. Jada nahi bolega. I will speak only two things. About our right, about our freedom, about our equality. Before I start, I want to ask one simple question to my each and every fellow brothers who are sitting here. আপোনালোকক মই এটা প্ৰশ্ন সুধিম যে আপোনালোকে ইণ্ডিয়ান হয় নে নহয় ইণ্ডিয়ান হয় নে নহয় আপোনালোকে শিডিউল ট্ৰাইব হয় না এই জংগল জমিনৰ মালিক হয় না যদি জঙ্গলৰ মালিক কাৰ্বি আংলঙৰ মালিক অসমৰ যদি পুত্ৰ বুলি কয় ইংৰাজীত কয় যদি আমি স্থান অফ দা সইল বুলি যদি কয় আমাৰ অধিকাৰ আছে নে নাই হাবি জঙ্গল কোনে সভা কৰিছিলে আমি 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 সকলোৱে ট্ৰাইবেল কিনিয়ে আমি বাঘ বালুক খেদিছো হাতী খেদিছো জঙ্গল সভা কৰিছো নদীত মাছ ধৰিছো ধৰিছে না ধৰা নাই আজি মাছ এটা ধৰিব নোৱাৰি আমি ট্ৰাইবেল কিমান কমজোৰ আমি গছ এটা কাটিব নোৱাৰো আমি কিমান কমজোৰ হয় নে নহয় কমজোৰ ন
কিন্তু ইণ্ডিয়ানত কয় ট্ৰাইবেলবিলাকত তাগৰা আছে বহুত ষ্ট্ৰং আছে বুলি কয় আমি তাগৰা মানুহ আমাক হাতী বয় খায় আমাক টাইগাৰ বি বয় খায় লেকিন আমি এটা বস্তু কেলৈ বয় খায় আমি বয় কৰ বস্তু এটা আছে আমাক এতিয়া কি লাগে আমাক ন্যায় লাগে আমাৰ মানুহ যেতিয়া মাৰে পুলিচে আমি কম we want justice বুলি ৰাস্তাত আহি আমি চিঞৰিং we shout on the street we want justice justice what is justice মই সুধিবলৈ বিচাৰিছো ন্যায় বুলি কয় আমি ন্যায় সদায় নেপাওঁ we are deprived of justice why we are deprived of justice only the reason is we are innocent about our right আমাৰ অধিকাৰ আমি নেজানো আমাৰ সংবিধানত কনস্টিটিউশন দিয়া সংবিধানৰ অধিকাৰখিনি আমি নেজানো আমাৰ হয় পেলাই মাত মাতিবৰ কাৰণে এমএলএ আমি ৰিপ্ৰেজেন্ট পঠিয়াইছো আমি পঠিয়াইছো আমাৰ এমচিএল বুলি কয় অটোনমি কাউন্সিলত অকল কাৰ্বি কাউন্সিল নহয় মিচিং কাউন্সিল আছে দেউৰী কাউন্সিল আছে বড়ো কাউন্সিল আছে ৰাভা কাউন্সিল আছে হয়নে নহয় কাউন্সিলৰ ইএম জিএমৰ কাম কি আমাক ৰিপ্ৰেজেন্ট কৰিব লাগে আমাৰ দুখ সুখটো প্লেস কৰিব লাগে লাগে না নালাগে কিন্তু আমাৰ এমএলএ আমাৰ ইএম আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ বিলাক আমাৰ পঞ্চায়তৰ মেম্বাৰ বিলাক আমাৰ মেম্বাৰ পাৰ্লামেন্ট বিলাক কি হয় জানে না তেখেতসকলক কৈ মই ইয়েছ মেন জানে না গৰুৱে কণী পাৰে না ঐ ক'ত গৰু কণী পাৰে गाय अंडा देता है कभी नहीं अंडा देता है गोरुए तामुल को से उठे ना अरे देर साइड कभी गाय तामुल पे चढ़ता है कभी नहीं लेकिन हमारा जो एमएलए हमारा जो एमपी है हमारा जो ईएम है जो जीएम है ये लोग सब यस मैन है ये यस मैन कल्चर के लिए because of them today we are not getting our justice the constitution in India is becoming the meaningless for us Dr. Ambedkar has written the constitution in the constitution it is very clearly written article 14 koise equality tate koise Indian সংবিধান যেটা স্টার্ট করে কিতাবটো we the people বুলি কয় আপুনি সকলোৱে ইন্ডিয়ান বুলি কলে আমি যদি ইন্ডিয়ান হয় আমাক ইকুয়ালিটি দিব লাগে না নালাগে কক যদি ইকুয়ালিটি লাগে অহম সরকারে আজি 73 ইয়ার্স আমাক কানত আটু কৰাই কিয় থৈছে because of yes man culture এই yes man culture বিলাকক এতিয়া কি কৰিব লাগিব আমি ডিলিট কৰিব লাগিব পাৰিব না নোৱাৰিব এইকাৰণে জন কাটাৰ ইণ্ডিয়াটা মানুহ অসমত আইএছ অফিচাৰ হেজাৰ আছে সিনিয়ৰ এছএছ অফিচাৰ আছে কোনো এটা মানুহে মাত মাতিবলৈ অহা নাই নিজৰ জাতিৰ কাৰণে আছে এজনে জন কাটাৰ ইণ্ডিয়া এজন আছে তেখেতে মাত মাতি আছে আৰু তেখেতৰ ঘৰ বাৰী এৰি ল'ৰা ছোৱালী এৰি ৰিটায়াৰমেণ্টত এই বয়সত এই বুঢ়া বয়সত তেখেতে আপোনালোকৰ স্বাধীনৰ কাৰণে খাজিয়া কৰি আছে তেখেতে আপোনালোকৰ কাৰণে মাত মাতি আছে তেখেতক সোশ্যাল মিডিয়াত ইমান বেয়াকৈ গালি দিয়ে তেখেতক জেলত লৈ গৈছে only John Carter is shouting and raising voice only for the interest of you people और John Carter English sir লগত FPLCL all party hills leader conference মানুহখিনিয়ে ডেডিকেট কৰাৰ কাৰণে টু দিস এক্সটেন্ট আমি আজি আহি পাইছো পিছে মই বেছি কথা নকম মই হদিয়া যাবলৈ তাতো মিটিং আছে বাট বিফোৰ দ্যাট মই স্পেশালি পাৰ্টিকুলাৰলি এটা কথা এটা কম আমাৰ ইণ্ডিয়াত ডেমক্ৰেসি লেজিসলেচাৰ বিলাকে ল বনায় কোনে লেজিসলেচাৰ হয় এমপি মেম্বাৰ অফ পাৰ্লামেণ্ট এমএলএ বিলাকে আমাৰ কাৰণে ল বনায় আৰু এক্সিকিউটিভে ল বিলাক এক্সিকিউট কৰে আৰু জুডিচিয়াৰী কোৰ্টে কি কৰে ডিসপুটটো সলভ কৰে ইণ্ডিয়া ভাৰত অসমত আমি ট্ৰাইবেল মানুহ কিমান অত্যাচাৰ চলিছে ইমান এট্ৰসিটি হৈছে কাউন্টলেস
every day, every second more tribal ছোৱালী ৰেপ হৈছে ট্ৰাইবেল ল'ৰাবিলাকক ফেক কাউণ্টাৰ কৰিছে ট্ৰাইবেল মানুহবিলাকৰ ফলছ কেছ দিছে কিন্তু আজিলৈকে কোনো মাত মাতা নাই আৰু ট্ৰাইবেলৰ কাৰণে মাত মাতিবৰ কাৰণে আমি ওলাই আহিছো আপোনালোকে ওলাই আহিছে ইউ অল আৰ কামিং আপ সেইকাৰণে আপোনালোকে জানিব লাগে আমাৰ কি ৰাইট আছে কনষ্টিটিউচনেল ৰাইটটো জানিলে নহ'ব পাৰ্লামেণ্টে 1889 শিডিউল কাষ্ট শিডিউল ট্ৰাইব বুলি এটা এট্ৰচিটি এক্ট ল পাছ কৰিছে এই লটো very important law but this important law is made for the protection of the tribal people but this book is made meaningless by the government of Assam this book educate the Scheduled Caste Scheduled Tribe Prevention of Atrocity Act বুলি কয় this is a law this law is made by the parliament is the biggest and the highest legislature hey parliament বনোৱা lawটো আজি ডেটত অসম চৰকাৰে ইন্টেনশনালি উইথ মালাফাইড ইন্টেনশনত আমাক আজিলৈকে ইমপ্লিমেন্ট কৰি দিয়া নাই এই ইমপ্লিমেন্ট কৰি নিদিয়াৰ কাৰণে আমাৰ অফিসত যেতিয়া যায় ডিসি আমাক পাত্তা নিদিয়ে সিও পাত্তা নিদিয়ে পুলিচ থানা গৈ পুলিচে ৰেজিষ্টাৰ নকৰে আমি ন্যায় ক'ত পাম कहां से हम लोग न्याय मिलेगा where we will go and knock the door for justice হয় না নয় আপোনালোকে বেমাৰ হলে ক'ত যায় ডক্টৰত যায় কাজিয়া হলে ক'ত যাব আমি থানাত যাম না হা থানাত যেতিয়া পুলিচের কেস রেজিস্টার নকৰে আমি ক'ত যাম নিজকে কোক না আৰু রুল অফ ল কৈছে law is equal before the eye of law বুলি কৈছে in the eye of law we all are equal but when the question come about the tribal people we are always discriminated tribal people are always subjugated in the name of development tribal land is all been finished in the name of religion we are destroyed now government has one theory that theory is divide and destroy tribal Bhupen Hazarika Damare কৈছিলে আমি এদিন বগনিয়া হম we are going to become a refugee yes it is on the way that we tribal we son of the soil we are going to become a refugee we are already a second class in this country now how long we will be a second class amar nijor matin am keneka second class hom ami to second class hobo nor nohoy আমি ভিক মানি খাব নোৱাৰো নহয় আমাৰ মাটি আছে আমাৰ গছ গছনি আছে আমি ইয়াত জনম হৈছে আমাৰ অধিকাৰ আছে সেই অধিকাৰখিনি আমাক কিয় দিয়া নাই সেই অধিকাৰখিনি পাবৰ কাৰণে সংবিধানত এই পাহাৰ এলেকা আপোনালোকক 6 শিডিউল দিছে আজি অৰুণাচলত মাটি এক টুকুৰা নাই গভৰ্ণমেণ্টৰ গছ এটা কাটিবলৈ গ'লে গভৰ্ণমেণ্টে প্ৰাইভেট মানুহৰ কিনে নদীটোৰ মানে মালিক ওলায় কিন্তু অসমত ট্ৰাইবেল সকলে আমাৰ কোনো ৰাস্তা নাই কিয় ৰাস্তা নাই because we are again unaware about your right we do not know what is our right আমি নেজানো আমাৰ কি অধিকাৰ আছে সেই অধিকাৰ নেজানাৰ কাৰণে আমি বহুতখিনি জায়গাত বঞ্চিত হৈছে আমি বঞ্চিত হৈ আছো সেই কাৰণে আরে যদি পারে গ্রুপে হাত চাপড়ে এবার মারক আমাক পরিবর্তন লাগে কংগ্রেসের দিনত আঠুয়া কম্বল লৈ পেলাই আপনাক ব্ল্যাকমেল করিলে বিজেপি দিনত কি আইছে অৰুণোদয় আঁচনি আইছে নচলিব বুলি কওক সবে আমাক ব্ল্যাকমেল নকৰিব আৰু আমাক এক্সপ্লইট নকৰিব আমাক ডিসক্রিমিনেট নকৰিব আমাৰ মাটি আপোনালোকে মিছা কথা কৈ ল'ব নালাগে আমাৰ মাটি আমাৰ অধিকাৰ সকলোৱে কওক আমাৰ মাটি আপোনালোকে কওক আমাৰ অধিকাৰ মই কওক আমাৰ মাটি আপোনালোকে কওক আমাৰ অধিকাৰ না সারা খুদিব লাগে তো আপোনালোকে ক'ব লাগিব আমাৰ অধিকাৰ মই কম আমাৰ মাটি আপোনালোকে ক'ব আমাৰ অধিকাৰ আমাৰ মাটি সকলোৱে উঠক আমাৰ মাটি সবে উঠক আমাৰ মাটি আমাক
লাগে মই কম আমাক লাগে ক'লে আপোনালোকে কওক পৰিৱৰ্তন আমাক লাগে ও বাইদেউবিলাক উঠক আমাক লাগে we want reform বুলি কওঁ we want reform হ'ব thank you so much আচ্ছা মই বেছি দেৰি নকৰোঁ এতিয়া আমি যেতিয়া পুলিচৰ থানাত যাওঁ আমাৰ কেছ ৰেজিষ্টাৰ নহয়